উফ, ইমান গৰম উঠিছে ন আজি। তই আজিহে গৰম পালি নি? বাকী কেইদিন কি ঠাণ্ডা হৈ আছিল নেকি? সেইটো কোৱা নাই, বাকী কেইদিনো গৰম উঠিছিল, কিন্তু বাকী কেইদিনৰ তুলনাত আজি অলপ বেছিকে গৰমটো দিছে যেন লাগিছে। সেইটো হয় বাৰু। কেলেনো এই বেলিটো ইমানকে জ্বলিছে জানো, কেলে ইমান গৰম দি আছে চালা। আৰু অলপ গছ কাটিবি, গছ কাটিলে গৰম উঠিবই আকৌ, নাজান নেকি মূৰ্খ? আমি কাটিছো নেকি বা? ডাঙৰ মানুহখিনিয়েহে কাটিছে। ডাঙৰ মানুহখিনিয়েহে জানিব লাগে গছ কাটিব লাগে নে নালাগে। ডাঙৰ মানুহখিনিয়ে কাটি কাটি ধ্বংস দিলে আৰু। সেইসোপাই আৰু নাজানে কৰো সোপাই। ঐ, তই ক'ৰ পৰা ইমান জল্দি দৌৰা দৌৰি কৰি আহিলি টপকিলেহি? কৈ পৰা আহিম নোৱাৰো, ঘৰৰ পৰা আহিছো আকৌ। এই বাপাৰে ৰ'দখনত তোমাক ওলাই আহিব দিলে? কিয় নিদিব আকৌ ওলাই আহিব? তোক এনেও নাই দিয়া ওলাই আহিব, তই মনে মনেহে আহিছ, জানো নহয়। মোবাইল আছে যদি ফোন কৰি সুধিছা আহিছো নে নাই অহা। তই অহাটো অকমান দেৰি কৰিলি নহয়। কেলে, কিবা নেদেখা বস্তু দেখিলি নি? নেদেখা বস্তু নে? আমি কি কি খালো কৈ দেহো ইয়াক, ঐ সাগৰ ফেনা। আমি কোকা-কোলা খালো, পেপচি খালো আৰু আইচক্ৰীম খালো। এইফালে এতিয়া আইচক্ৰীমৱালা এটা গৈছিলে, আমি ই দুটা খালে, ময়ো দুটা খালো। তুমি আৰু অকমান আগত আহিব লাগিছিলে, তেতিয়া খাবলৈ পালাহেঁতেন। হয় নেকি? বহুত কিবা কিবি খালি দেখোন। খালো আকৌ, তইহে অহা অকমান দেৰি কৰিলি। পেট একদম পুৰা ভৰি আছে আমাৰ। যা নহলে থাকিলেও থাক, বহি আহ, আমাৰ গোন্ধলৈ থাকিবি, উকা মাৰিম নহয়। মোৰ পেটটো কি হৈছে জানো, ইমান দেখুৱা আগতে লাগিছে। কেলে বিষাইছে জানো, মই ঘৰলৈহে যাওঁ পাই, তহঁতি থাক দেই। তোমাৰ লোভ লাগিছে নি? সেইটো কাৰণে পেট বিষাইছে চাগে। যোৱা দোকানৰ পৰা আনি খাই লোৱাগে এগালমান, তেতিয়াহে পেট বিষ কমিব। নহয়, মই এইবোৰ খায়ে থাকো, মোৰ পেটটো বেছি বিষাইছে এইবোৰ খোৱাৰ কাৰণে। যাওঁ দে মই সোনকালে ঘৰলে, বাই তহঁতি বহি থাক। ভালে হ'ল বাপ্পাকে মিছা কথা এগালমান লগাই দিলো, এতিয়া গৈ ঘৰত হুলস্থুল কৰিব। সি হুলস্থুল কৰিলে বাপেকে তাক মৰিয়াব নহয়, ব'ল আমি চাওঁগৈ। ইয়াক পেট না বিষোৱা আকৌ, এনে কৈছে আকৌ। আমি খোৱা কথাবোৰ শুনি তাৰ লোভ লাগি গল যে, সেইটো কাৰণে ই তেনেকে কলে। ব'ল চাওঁগে, ইয়াক এতিয়া ঘৰত মৰিয়াব নহয়। ব'ল। মা ক'ত গ'লনো বাৰু এতিয়া? কিবা এটা খাব মন গৈছিল যে, এতিয়াহে নাই ঘৰত। কি হ'ল ঐ? কেলে টেটু ফালি চিঞৰি মৰি আছ এই গৰমখনত? এই গৰমত কিবা আমি স্প্ৰাইটহে খাব লাগে, সেইটো কাৰণে স্প্ৰাইট আনোগে, পইচা দিয়া। তই স্প্ৰাইট খাও যি খাও খাই থাক যা, মোক কেলে কৈ আছ? মই পইচা পাওঁ নেকি বা? বাপেৰহে পইচা আছে, যা বাপেৰক খোজকে। পাপাই যে দিব হ'লগে আৰু, আশা নাই, হ'লেও পইচা চাওঁগে ৰবা। পাপা ক'ত গ'লনো বাৰু? কি হ'ল, কেলে টেটু ফালি আছ? মোৰ মানে স্প্ৰাইট এটা খাব মন গৈছিল, দিয়া হো পইচা আনোগে। কেলে স্প্ৰাইট খাব লাগে? এই গৰমত স্প্ৰাইট খালে বেয়াহে। একো নহয়, আগৰ ফেনাহঁতে চবেই খাই আছে, সিহঁতৰ কি পেট বেয়া হৈছে নেকি? নেলাগে স্প্ৰাইট খাব, তাহানি সেই ফ্ৰিজতে নেমু ভৰাই থৈছো, নেমু পানী এগিলাচকে খাই দিকে যা। সেইগাল তুমিয়ে খাই থাকাগে, মোক স্প্ৰাইট লাগে বুলি কৈছো, স্প্ৰাইট লাগে, স্প্ৰাইট আনি দিয়া, নহ'লে কান্দি দিম ডাঙৰকে। ঐ কি হ'ল, তহঁতি কেলে ইমান উৎপাত কৰি আছ এই কেলা গৰমত? চোৱা হো কাকা, স্প্ৰাইট এটা খাওঁ বুলি কৈছো, স্প্ৰাইট এটা আনিবলৈ পইচা নিদিয়ে, কোৱা হো তুমিয়ে পইচা দিবলৈ। কেলে এই কেলা গৰমত স্প্ৰাইট খাব লাগে, নেমু খাগে যা। তই শান্তি নিদিয় কেলে? তই যেতিয়া সৰু আছিলি তেতিয়া তোকো এনেকে পইচা দিছিলো, এতিয়া দি দে সোনকালে, আৰু উৎপাত লগাই নাথাক। শান্তি নাই আৰু, যা
শোৱা সেই বিচনাৰ তলতে 50 টকা লৈ আছে, আধা লিটাৰ লৈ আহগে যা।